আমাৰো এতিয়া কাপোৰ কানি পুৰণা হ'ল, আমিও এতিয়া ঘৰলৈ আহিলোঁ। মানে মিনি ব্লগটো প্ৰথমৰ পৰা আৰম্ভ কৰি চাব দেই সকলোৱে। হেল্ল' এভৰিৱান, সকলোকে মোৰ এই মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি গাড়ীত ক'ত যাম বাৰু? এইফালে আহি আছোঁ তেল লাগিলে ডিপুত আকৌ তেল ভৰাই লৈছোঁ। তেল ভৰাই এতিয়া আমি যাম অলপ ফুৰিবলৈ। ক'ত যাওঁ মিনি ব্লগটো সকলোৱে শেষলৈ চাব, গম পাই যাব। এতিয়া ব'লক এতিয়া যাওঁ। এইফালে আজি মা মানে দোকানৰ মালিক হয় মোৰ। দোকানৰ মালিক আৰু মই আৰু মালিকৰ লগৰ এজনী গৈ আছোঁ বিয়া খাবলৈ। মানে আমাৰ দোকানৰ মানে সেইদিনাখনি আমাৰ দোকানৰ পৰা অলংকাৰ নিব আহিছিল। তেতিয়া আমাক মানে এখন বিয়ালৈ নিমন্ত্ৰণ কৰিলে। আমি এতিয়া সেই বিয়াখনলৈ আহিলোঁ। এইফালে দেখিছে কইনাজনী ইমান টিকলি মিকলি হয়, দেখিবলৈ বহুত ধুনীয়া লাগিছে। এইফালে আমিও আহি বিয়া ঘৰ পাই গ'লোঁ দেই। যিটো ইমান গৰম পৰিছে, সেইকাৰণে গৰমৰ কাৰণে মানুহবোৰ তথাপি অহা নাই, তথাপি আহিছে অলপ চলপ দেই। সেইফালে ইমান চুট ল'ব পৰা নহ'লে, যদি বহুত গৰম পৰিছে। আমিও ভাত চাত খাই মেলি আহি গ'লোঁ। এইফালে ভাত মাছ মাংস চব খুৱাইছিলে। যিহেতু আমি শাওনৰ মাহ হয়, সেইকাৰণে মাছ মাংস খোৱা নাই। আমি দালি আৰু মানে নিৰামিষ ভাত খাই লৈছোঁ। এইফালে মা আৰু মই নিৰামিষ ভাত খাই লৈছোঁ। এইফালে মাৰ লগৰজনীয়ে চিকেন খাই লৈছে। ভাত চাত খাই মেলি হৈ গ'ল আমাৰ। এইফালে অলপ কইনাজনী দেখাই দিলোঁ। এইফালে কইনাজনী আমি প্ৰেজেণ্ট দি মেলিও অলপ বহি মেলি আমি এতিয়া ঘৰত যাম। যিহেতু বহুত গৰম পৰিছে, গৰমৰ পিছত থাকিব নোৱাৰিলোঁ। সেইকাৰণে আমাৰো খাই বৈ হ'ল, আমিও ঘৰত আহিলোঁ। আজিলৈ মোৰ মিনি ব্লগটো ইমানেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই গাইছ।